আপোনালোকৰ মুৰ্গী বেমাৰ হৈছে নেকি কিন্তু ধৰিব পৰা নাই যে কি বেমাৰ হৈছে আৰু মেডিচিন কি দিব। আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে মুৰ্গী বেমাৰ হ'লে কেনেকৈ চিনি পাব আৰু মেডিচিন কি দিব। ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বন্ধুসকল, মই আজি মুৰ্গী ঠাণ্ডা দিনত হোৱা কেইটামান বেমাৰৰ বিষয়ে ক'ম। প্ৰথমত মই ক'ম CRD, তাৰপিছত ছেকেণ্ডত ক'ম CCRD, তাৰপিছত থাৰ্ডত ক'ম ইকোলাই, তাৰপিছত ফ'ৰ্থত ক'ম কক্সিডিঅ'চিছ, তাৰপিছত ফিফ্থত ক'ম আমাৰ মুৰ্গীবোৰৰ লেঙেৰা হোৱা প্ৰব্লেমটো, তাৰপিছত ছিক্সত ক'ম আমাৰ মুৰ্গীবিলাকৰ জ্বৰ হোৱা প্ৰব্লেমটো। বন্ধুসকল, এতিয়া মই আপোনালোকক ক'ম CRD আমাৰ ফাৰ্মত কেতিয়া হয়। বন্ধুসকল, আমি যেতিয়া ফাৰ্মত প্ৰপাৰ ভেণ্টিলেশ্যন নিদিওঁ, সেই ভেণ্টিলেশ্যন নিদিয়াত আমাৰ ফাৰ্মত গেছ হৈ যায় আৰু সেই তাৰ পৰাও আমাৰ CRD হয়। প্লাছ আমি যোনবিলাক পটান দিওঁ, সেই পটানবিলাক যদি বেছি লেতেৰা হৈ যায়, সেই তাৰ পৰাও আমাৰ CRD হয়। আৰু আমি ঠাণ্ডা দিনত মুৰ্গীবিলাকক গৰম পানী খাবলৈ নিদি যদি ঠাণ্ডা পানী খাবলৈ দি থাকোঁ, সেই তাৰ পৰাও আমাৰ মুৰ্গীবিলাকৰ CRD হয়। এতিয়া মই আপোনালোকক ক'ম যে CRD বেমাৰটো হোৱাৰ পিছত আপোনালোকে সেই বেমাৰটো কেনেকৈ চিনি পাব। বন্ধুসকল, মুৰ্গীবিলাকৰ যেতিয়া চকুৰ পৰা পানী ওলাব আৰু সিহঁতি ডিঙিৰে যেতিয়া চাউণ্ড দি থাকিব আৰু মুখ মেলি মেলি যেতিয়া উশাহ ল'ব, তেতিয়া আপোনালোকে গম পাব যে এইটো CRDয়ে হৈছে। এতিয়া মই আপোনালোকক ক'ম CCRD। বন্ধুসকল, CCRDটো সেই একেই CRD নিচিনাই হয়, খালি CCRDটো CRDৰ ছেকেণ্ড ষ্টেজ হয়, যিহেতু এইটো অলপ ডেঞ্জাৰ হয়, যিহেতু আমাৰ ইয়াত অলপ মৰ্টেলিটি দেখিবলৈ পোৱা যায়। আৰু CCRD হ'লে আপোনালোকে কেনেকৈ চিনি পাব। বন্ধুসকল, ইয়াত CRD আপোনালোকে যেনেকৈ চিনি পায়, সেই তেনেকৈ CCRDটো চিনি পাব। খালি CCRDত কি হয়, মুৰ্গীটো অলপ উইক হৈ যায়। বন্ধুসকল, এতিয়া মই আপোনালোকক ক'ম ইকোলাই কথা। এই ইকোলাই প্ৰব্লেমটো আমাৰ কি কাৰণে হয়। বন্ধুসকল, আমি ফাৰ্মখন যেতিয়া প্ৰপাৰ ভেণ্টিলেশ্যন নিদিওঁ আৰু মুৰ্গীবিলাক বহুত থেপাথেপিকৈ ৰাখোঁ আৰু ফাৰ্মখনৰ যদি আমি লেতেৰা কৰি ৰাখোঁ, পানী পাত্ৰ, দানা পাত্ৰ আৰু যোনবিলাক পটান, সেইবিলাক যদি আমি চব লেতেৰা কৰি ৰাখোঁ, সেই তাৰ পৰা আমাৰ ইকোলাই প্ৰব্লেমটো হয়। এতিয়া আমি ইকোলাই প্ৰব্লেমটো কেনেকৈ চিনি পাম। বন্ধুসকল, মুৰ্গীবোৰ যেতিয়া একে জেগাতে বহি থাকিব আৰু সিহঁতৰ ডায়েৰিয়া হ'ব, কফ হ'ব আৰু উশাহ ল'বলৈ প্ৰব্লেম হ'ব আৰু পাখিবোৰ যদি মেলি মেলি বহি থাকে, তেতিয়া আপোনালোকে গম পাব মুৰ্গীটোৰ ইকোলাই হৈছে। আৰু মুৰ্গীটোৱে বেছি ৱালত ছাপৰ্ট লৈ বহিবলৈ বিচাৰিব, তেতিয়া গম পাব যে মুৰ্গীটোৰ ইকোলাই হৈছে। এতিয়া মই ক'ম কক্সিডিয়াছ বেমাৰটোৰ কথা। বন্ধুসকল, এই বেমাৰটো আমাৰ মুৰ্গীবিলাকৰ যেতিয়া দানাবিলাক ভালকৈ হজম নহয়, তেতিয়া আমাৰ এই বেমাৰটো হয়। আৰু যোনবোৰ পটান থাকে, সেই পটানবোৰ যদি বেছিকৈ লেতেৰা হৈ যায় আৰু সেই পটানবোৰ যেতিয়া মুৰ্গীয়ে খাই দিয়ে, তেতিয়া আমাৰ কক্সিডিয়াছিছ প্ৰব্লেমটো হয়। আৰু এই কক্সিডিয়াছিছ প্ৰব্লেমটো আপোনালোকে কেনেকৈ চিনি পাব। বন্ধুসকল, মুৰ্গীবোৰ যেতিয়া জুমুকা মাৰি মাৰি বহি থাকিব আৰু সিহঁতৰ লেট্ৰিন হ'ব, বেলেগ বেলেগ বিভিন্ন কালাৰৰ হাগিব, তেতিয়া আপোনালোকে গম পাব যে মুৰ্গীটো কক্সিডিয়াছিছ হৈছে। যেনে ৰঙা, সেউজীয়া, হালধীয়া, বগা, সেই তেনেকুৱা হাগিব। বন্ধুসকল, এতিয়া মই আপোনালোকক ক'ম মুৰ্গীবিলাকৰ লেঙেৰা হোৱা প্ৰব্লেমটো। এই প্ৰব্লেমটো আমাৰ মুৰ্গীবিলাকৰ কেলৈ হয়। বন্ধুসকল, মুৰ্গীবিলাকৰ গাত যেতিয়া কেলছিয়াম, ভিটামিন আৰু বি কমপ্লেক্স কমি যায়, তেতিয়া এই মুৰ্গীবিলাক লেঙেৰা হোৱা প্ৰব্লেমটো দেখিবলৈ পোৱা যায়। তাৰপিছত এতিয়া ক'ম মুৰ্গীবিলাকৰ জ্বৰ হোৱা প্ৰব্লেমটো। বন্ধুসকল, আমি যদি ঠাণ্ডা দিনত মুৰ্গীবিলাকক গৰম পানী খাবলৈ নিদি যদি ঠাণ্ডা পানী খাবলৈ দিওঁ, তেতিয়াহে জ্বৰ হোৱা প্ৰব্লেমটো হয়। আৰু তলৰ যোনবিলাক পটান, সেই পটানবিলাক যদি আমি তিতাই থৈ দিওঁ, চেঞ্জ নকৰোঁ, তেতিয়া সেই জ্বৰ হোৱা প্ৰব্লেমটো দেখিবলৈ পোৱা যায়। এতিয়া আপোনালোকে জ্বৰ হোৱা প্ৰব্লেমটো কেনেকৈ চিনি পাব। বন্ধুসকল, মুৰ্গীবিলাকৰ গাটো যেতিয়া বেছি গৰম হ'ব, তেতিয়া আপোনালোকে গম পাব যে সেই মুৰ্গীটো জ্বৰ হৈছে। উদাহৰণ হিচাপে আপোনালোকে বেমাৰী মুৰ্গীটো আৰু এটা ভাল মুৰ্গী দুটা লৈ ল'ব। তাৰপিছত বেমাৰী মুৰ্গীটো আপোনালোকে ডিঙিৰ তলত হাত লগাই চাব, তেতিয়া বেছি গৰম পাব ভাল মুৰ্গীটোতকৈ। তেতিয়া আপোনালোকে গম পাব যে সেই মুৰ্গীটোৰ জ্বৰ হৈছে। বন্ধুসকল,
মই আপোনালোকক বেমাৰৰ কথা ক'লোঁ। এতিয়া মই আপোনালোকক ক'ম যে মেডিচিনৰ কথা, যে আপোনালোকে কোনটো মেডিচিন কেনেকৈ দিলে মুৰ্গীবিলাকৰ বেমাৰ ভাল হ'ব। চ' প্ৰথমত মই ক'ম CRD কথা। তো CRD আপোনালোকৰ মুৰ্গীবিলাকৰ যদি হয়, তেতিয়া আপোনালোকে এইটো যে দেখিছে মেৰিফ্লক্স, এই দৰৱটো দিব। আৰু এই দৰৱটো আপোনালোকে ড'জ হিচাপে আপোনালোকে 100 মুৰ্গীত আপোনালোকে যদি বডি ৱেইট যদি সিহঁতৰ 1 কেজি হয়, তেনেহ'লে 100 × 1 মাৰিব, তাৰপিছত ডিভাইড বাই 10 কৰিব। যিমানটো ওলাব সিমানটো ml দি দিব। এক্সাম্পল হিচাপে আপোনালোকৰ যদি মুৰ্গী যদি ৱেইট যদি আধা কেজি হৈছে, তেতিয়া আপোনালোকে 100 × 0.500 ডিভাইড বাই 10 কৰিব। যিমানটো ওলাব সেই সিমানটো এই মেডিচিনটো 3 দিন বা 4 দিন 3 ঘণ্টা বা 3.5 ঘণ্টা চলা পানীত আপোনালোকে এই মেডিচিনটো দি দিব। তাৰপিছত এতিয়া ক'ম যে CCRD হ'লে কি দিব। CCRD হ'লে এইটো যে দেখিছে মেৰিফ্লক্স BH, এই মেডিচিনটো আপোনালোকে CCRD হ'লে দিব। ড'জেজ হিচাপে আপোনালোকৰ যদি 100 যদি মুৰ্গী থাকে, তেতিয়া আপোনালোকে আৰু সিহঁতৰ যদি এক্সাম্পল সিহঁতৰ যদি বডি ৱেইট যদি আপোনাৰ 1 কেজি হৈছে, তেতিয়া আপোনালোকে 100 × 1 মাৰিব, তাৰপিছত ডিভাইড বাই 10 কৰি দিব। যিমানটো ওলাব সিমানটো 3 ঘণ্টা বা 3.5 ঘণ্টা পানীত খাবলৈ দি দিব। এই দৰৱটো আপোনালোকে 3 দিন বা 4 দিন ইউজ কৰিলে আপোনালোকৰ CCRD ভাল হৈ যাব। তাৰপিছত নেক্সট ক'ম ইকোলাই। ইকোলাই হয় আপোনালোকৰ মুৰ্গীবিলাকৰ যদি ইকোলাই হয়, তেতিয়া আপোনালোকে এই মেডিচিনটো মেৰিফ্লক্স, এই মেডিচিনটো ইকোলাই হ'লে ইউজ কৰিব পাৰিব। ড'জেজ হিচাপে যদি আপোনালোকৰ 100 মুৰ্গী থাকে, তেতিয়া আৰু সিহঁতৰ বডি ৱেইট যদি আধা কেজি হয়, তেতিয়া 100 × 0.500 মাৰিব, তাৰপিছত ডিভাইড বাই 10 কৰিব। যিমানটো ওলাব সিমানটো 3 ঘণ্টা বা 3.5 ঘণ্টা পানীত আপোনালোকে 3 দিন বা 4 দিন এই মেডিচিনটো দিব পাৰে। বন্ধুসকল, এতিয়া মই ক'ম আমাৰ লেঙেৰা হোৱাৰ প্ৰব্লেমটো। লেঙেৰা হোৱাৰ প্ৰব্লেমটো আমাৰ মুৰ্গীবিলাকৰ গাত যদি কেলছিয়াম, ভিটামিন আৰু বি কমপ্লেক্স কম থাকে, তেতিয়া সেই লেঙেৰা হোৱাৰ প্ৰব্লেমটো আমাৰ মুৰ্গীবিলাকৰ হয়। চ' আপোনালোকে কেলছিয়ামৰ কাৰণে এইটো দিব পাৰে, SKLFS, এইটো কেলছিয়ামৰ বহুত ভাল হয়, এইটো দিব পাৰে। আৰু বি কমপ্লেক্স আৰু ভিটামিনৰ কাৰণে আপোনালোকে এইটো দিব। দুইটা বস্তু ইয়াত আছে, ARBC, এইটো দিব। তাৰপিছত বন্ধু, আমাৰ কক্সিডিঅচিছ হ'লে আমি কি দৰৱ দিম। কক্সিডিঅচিছ হ'লে আপোনালোকে এইটো দেখিছে যে ছুপাৰ কক্স, এইটো দিব পাৰে, নাইবা আৰু এটা আছে এইটো দিব পাৰে, এম্পলিয়াম, এই দুটা দিব পাৰে। এই দুটা আপোনালোকে 1 গ্ৰাম দিব 1 লিটাৰ পানীত। 1 গ্ৰাম দিব 1 লিটাৰ পানীত 3 ঘণ্টা বা 3.5 ঘণ্টা চলাকৈ তেনেকৈ আপোনালোকে ডিংকাৰত নিজে মিলাই ল'ব। 3 দিন বা 4 দিন এইটো বা এইটো কোনোবা এটা দিব পাৰে কক্সিডিঅচিছ হ'লে। তাৰপিছত আমাৰ লাষ্ট আহি গ'ল মুৰ্গীবিলাকৰ জ্বৰ হোৱা প্ৰব্লেমটো। চব বন্ধুসকল, জ্বৰ মানুহে যেনেকৈ জ্বৰ হ'লে টেবলেট খায়, সেই মুৰ্গীকো ঠিক তেনেকৈ আপোনালোকে মানুহে খোৱা টেবলেট মুৰ্গীক খুৱাই দিব পাৰে। খালি যদি সৰু পোৱালি হয়, তেতিয়া টেবলেট টুকুৰা কি কৰিব, এই টুকুৰা ভাঙি পেলাই দিব। আৰু যদি 1 কেজি ওপৰৰ মুৰ্গী হয়, তেতিয়া কি কৰিব, গোটা এটা টেবলেট দি দিব। 1 লিটাৰ পানীত তেনেকৈ মিলাই দি দিব। সৰু পোৱালি হ'লেও 1 লিটাৰ পানীত আধা টুকুৰা দিব, আৰু যদি ডাঙৰ মুৰ্গী হয় 1 কেজি ওপৰত হয়, তেতিয়া এটা টেবলেট দিব 1 লিটাৰ পানীত। চ' বন্ধুসকল, মই এনেকৈ আপোনালোকক সদায় ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকোঁ আৰু আগলৈ কৰি থাকিম। আৰু আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকৈ আপোনালোকক সদায় ভাল ভাল ভিডিঅ' দি থাকিম। ধন্যবাদ।